ভাস্কৰ কি কৰিছ? ভাইৰাছে একেবাৰে ঘৰৰ ভিতৰতে সোমাই দিয়ে নহয়। ঘৰত থাকি থাকি বৰ লাগি গৈছে বুজিছা। চাহ ভাই বুঢ় হ'লেও এইখিনি কৰিবই লাগিব দেচোন, এইটো বেমাৰ যেতিয়া আৰু। আমাৰ ফালে ভাল হৈছে ৰ, মানে আমাৰ গাঁৱৰ ল'ৰাবোৰে বাহিৰা গাঁৱৰ কোনো মানুহ যাতে আমাৰ গাঁৱত সোমাব নোৱাৰে তাৰ কাৰণে ৰাস্তাতে বেৰা দি দিছে নহয়। নাই চাহ এইবিলাক ভাল কাম হোৱা নাই। চাহ বাঁহ বান্ধিছ বাৰু চাহ ঠিকে আছে, কিন্তু এই বাঁহ বান্ধাৰ ফলত যে সেই ৰাস্তাটোৰে যদি এম্বুলেঞ্চ এখন আহে ৰোগী নিবলৈ, তেতিয়া সেই এম্বুলেঞ্চখন তাত বজি যাব। তাৰ উপৰি অগ্নি নিৰ্বাপক বাহিনীৰ গাড়ী আহিলে বা আৰক্ষীৰ গাড়ী আহিলে সেইবিলাক জানো তাত বজি নাযাব? চাহ এইবিলাক ভাল কাম হোৱা নাই। আমি যদি নিজেই সুৰক্ষিত থাকোঁ, আমি যদি নিজেই ঘৰতে নিজকে আবদ্ধ কৰি ৰাখোঁ, তেনেহ'লে আমি সকলো সুৰক্ষিত হ'ব। হয়, তোৰ কথাটো ভুল নহয়, কিন্তু মানে কি এইবিলাক মানে যদি যুক্তিৰ ফালৰ পৰা চা ভাল কাম হোৱা নাই। কাৰণ এম্বুলেঞ্চখন তাত ৰখি যোৱা মানে এজন বেমাৰী ধৰ অলপ সময়ৰ ভিতৰতে মানুহ এজন মৰি যাব পাৰে, গতিকে এইবিলাক কৰিব নালাগে। তই ঠিক কথাই কৈছ, কথাটো ময়ো নভবা নহয়। আৰু শুন, এই ঘৰৰ মানুহক কৈ দিবি এই চেনিটাইজাৰে বা এই চাবোনেৰে ভালকৈ হাতখন ধুই থাকিব দিবি, লগতে গৰম পানী খাব দিবি অলপ কম পৰিমাণে, কিন্তু বেছি সময় খাই থাকিব দিবি। আৰু এই আঞ্জাবোৰ বনাওঁতে মাক কবি এই আঞ্জাবোৰত আদা দিব কবি। তাৰোপৰি তোৰ এই যে লং আছে, চাহত লং দিব দিবি। এনেকৈ অলপ নিজকে চম্ভালি থাকিবি আৰু। এইকেইদিন ঘৰৰ পৰা নোলাবি। কেইদিনমান কিবাকে ধৈৰ্য ধৰি থাক আৰু। হয়, গতিকে এইখিনি কথা মনত ৰাখিবি আৰু এনেকৈ ভালকৈ চলিবি আৰু ঘৰৰ সকলোকে কবি, ঘৰৰ পৰা নোলাবি। এইবিলাক এই বাঁহ চাহ বান্ধি এইবিলাক লাভ নাই, গতিকে এইবিলাক নকৰিবি। এইবিলাক কৰি নিজেই দেখোন নিয়ম ভংগ কৰা হৈ আছে, গতিকে নকৰিবি এইবিলাক। আমি নিজেই নিজকে চম্ভালি ৰখাৰ পিছত সকলোৱে বুজিব, সকলোৱে তেতিয়া সাৱধানতা অৱলম্বন কৰিব। গতিকে এইকেইদিন অলপ সাৱধানে থাকিবি। ঠিক আছে দে, হ'ব দে, ৰাখিছোঁ এতিয়া। বজাৰলৈ কিনো যাম, বস্তুৰ যিহে দাম হৈছে। এই কৰোণা ভাইৰাছটো আহি সকলো শেষ হৈ গ'ল। এতিয়া আমাৰ দৰে দুখীয়া মানুহবোৰে নেখাই মৰিব লাগিব। কি যে হ'ব নহয়, একেবাৰে উপায় নোহোৱা হৈছে। খেলি আছা? তোমালোকৰ লগত আজি ময়ো খেলিম দেই। খেলিম। এইকেইদিন মোৰ অফিচ বন্ধ আছে যে, সেইকাৰণে তোমালোকৰ লগত ময়ো খেলিম দেই। আগতে তোমালোকে এইখিনি খাই লোৱা। আগতে খোৱাৰ আগতে এইটোৰে তোমালোকে দুয়ো হাত দুখন ধুই লোৱা। আৰু আপোনালোককো কৈছোঁ, নিজে চাফ চিকুণ থকাৰ উপৰিও সৰু ল'ৰা ছোৱালীক অধিক চাফ চিকুণ কৰি ৰাখক। আৰু আনৰ লগত কথা পাতিলে 1 মিটাৰ দূৰত থাকিহে কথা পাতিব। নিজেও সুৰক্ষিত হওক, আনকো সুৰক্ষিত কৰি ৰাখক। খোৱাৰ আগত সকলোৱে চেনিটাইজাৰ নহ'লে বা চাবোনেৰে হাত দুখন সঘনাই ধুই থাকিব। ধন্যবাদ।